নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত যিকেইখন ফটো দেখুৱাবলৈ ওলাইছোঁ এইখন হ'ল গুৱাহাটীৰ বহুত পুৰণি দিনৰ ফটো আৰু লগতে আপোনালোকক দেখুৱাম আজি কেইখন গুৱাহাটীত চলা প্ৰথম চিটি বাছখনৰ যিখনৰ মানে যিয়ে চলাইছিল তেওঁলোকক দেখুৱাম আজি। চক এতিয়াৰ গুৱাহাটী মহানগৰী, চক সেউজীয়া সেই গুৱাহাটী মহানগৰীখন। এতিয়া এই সেউজীয়া মহানগৰীখনৰ কিছু অংশহে বাকী আছে, কিছু অংশটো একেবাৰে শেষ হৈ গৈছে। আপোনালোকে জীয়াই ৰাখিবলৈ চেষ্টা কৰক গুৱাহাটীখন, এই সেউজবিধ গুৱাহাটীখন ধ্বংস হৈ যাবলৈ নিদিব আৰু সেইকাৰণে সদায় গুৱাহাটী মহানগৰীখন চাফ চিকুণ কৰি ৰাখিবলৈ যত্ন কৰক। ধন্যবাদ।